নমস্কাৰ, স্বাগতম জনালোঁ সীমান্ত টিউশ্যন ভগলৈ। তো বন্ধু বান্ধৱীসকল, আছাম পুলিচ AB আৰু UB 11 জুলাইৰ পৰা ভাইবা ষ্টাৰ্ট হ'ব আৰু তাত কি সুধিব 5 নম্বৰ ভাইবা, যিহেতু তাত কি প্ৰশ্ন সুধিব বহুতে হয়তো ভাবি থাকিব পাৰে বা কিছুমানে অকণ ডাউটো হৈ আছে যে আমাক জিকে সুধিব নেকি বা কিছুমান ৰিজনিং সুধিব নেকি বা কিছুমান মেথছ সুধিব নেকি। তো এনেকুৱা মানে বহুতে ভাবি আছে। তো আমাক কামাণ্ডৰ কাৰণে যি সাইকোমেট্ৰিক টেষ্টটো হৈছিল, তো তাত আমাক কি সুধিছিল আপোনালোক আজি সেইটো কৈ আছোঁ। আৰু এইটো ভিডিঅ' চালে আপোনালোকে দুদিনমান প্ৰেক্টিছ কৰি থাকিব পাৰিব, যিহেতু দুদিনমান টাইম আছে। আপোনালোকে এই দুদিন ভালকৈ প্ৰেক্টিছ কৰি থাকিব পাৰিব আৰু আপোনালোকে একদম ভয় খাব নালাগে, একদম ইজি পাছ কৰিব আপোনালোকে। আৰু বেছি চিন্তা নাই, আপোনালোকৰ এগেইনষ্টত দুজন কৰি কেণ্ডিডেট আছে। তো আপোনালোকে অকণমান যদি মানে ভালকৈ যায় তেন্তে আপোনাক মানে চিলেক্ট কৰি ল'ব আৰু আপুনি এটা ভাল মাৰ্ক পাব। আৰু আপোনালোকক আজি গোটেইখিনি কৈ আছোঁ, আপোনালোকে কেনেকৈ যাব, কি কৰিব, তাত কি প্ৰশ্ন সুধিব আৰু তাত আপোনালোকে কেনেকৈ ক'ব। আপোনালোকে এইটো ভিডিঅ' চাই থাকক। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যেতিয়া তাত সোমাব মানে এণ্ট্ৰি কৰিব, তাত ৰিপৰ্টিং টাইমটো 8টা বজাত দিছে, কিছুমানে 1টা বজাতো দিছে। ধৰি লওক আপোনাৰ 8টা বজাত আছে, তো 8টা বজাত যেতিয়া আপোনালোকে যাব, তো তেতিয়া আপোনাক মানে এজন কৰি মানে আমাক লৈছিল কামাণ্ডত। তো আপোনালোককো মানে এজন কৰি ল'ব। তো আমাক মানে কামাণ্ডৰ কাৰণে এটা ৰুম দিছিল, তো দৰ্জাখন খুলি এজন কৰি মানে যাব দিছিল। তো ইয়াতো চাগে এনেকৈ কৰিব। তো আপোনালোকে ভিতৰত সোমালে, তো প্ৰথমতে আপোনালোকে ধৰক যদি পুৱাৰ ভাগত গৈছে তেনেহ'লে আপোনালোকে গুড মৰ্ণিং ক'ব, আৰু যদি দুপৰীয়া ভাগত গৈছে তেনেহ'লে আপোনালোকে গুড আফটাৰনুন ক'ব। তো এনেদৰে আপুনি ক'ব প্ৰথমতে। তো আপোনালোকে প্ৰথমতে সেইটো ক'ব আৰু অলপ ভালকৈ যাব, ড্ৰেছ পাতি একদম ভালকৈ মিলাই যাব আৰু চুলি দাড়ি পূৰা একদম ভালকৈ কাটি যাব, যাতে তো দেখাত মানে যেন আমি এজন পুলিচ। তো আপোনালোকে সেনেকৈ যাব। তো ক'লা লংপেণ্ট বা বগা চাৰ্ট পিন্ধি যাব আপোনালোকে। তো সেনেকুৱা ড্ৰেছ পৰিধান কৰিলে মানে বেছি ভাল হ'ব আপোনাৰ, মানে মোৰ মতে। যিহেতু আমাৰ কামাণ্ডত যেতিয়া দিছিলোঁ, তো তেতিয়া বেছিভাগ ল'ৰাই বগা চাৰ্ট আৰু ক'লা লংপেণ্ট পিন্ধি গৈছিল আৰু জোতা পিন্ধি গৈছিল। তো আপোনালোকে মানে জোতা ঘড়ী চব এইবিলাক পিন্ধি যাব পাৰিব আৰু একদম ভালদৰে পৰিপাটিকৈ যাব। তো যেতিয়া আপোনালোকে ভিতৰত সোমালে, তো ছাৰসকলক তেনেকৈ ক'লে। তো কোৱাৰ পিছত আপোনালোকক নামটো ক'ব দিব, আপোনাৰ নাম, এড্ৰেছটো আপোনালোকক ক'ব দিব, ঘৰৰ এড্ৰেছটো, আৰু আপুনি ক'ৰ স্কুলত পঢ়ে সেইটো ক'ব লাগিব। মানে মেইন কথা হৈছে আপোনাৰ মানে চেল্ফ ইণ্ট্ৰডাকশ্যনটো আপোনালোকে কেনেকৈ দিব, ভালদৰে কেনেকৈ আপোনালোকে ভালদৰে দিব পাৰিব আৰু বেছি। তো সেনেকুৱা মানে সেইটো চাব আপোনাৰ। তো প্ৰথমতে আপোনালোকৰ নাম এড্ৰেছবিলাক ভালদৰে প্ৰথম মানে আছিৰ আগত আপোনালোকে এনেদৰে মানে ভালকৈ মানে নিজকে চাই মেতন আপোনালোকে চেল্ফ ইণ্ট্ৰডাকশ্যনটো শিকি ল'ব এই দুদিন। তো বেছি টান নহয়, আপোনালোকে একদম ভয় খাব নালাগে, এই দুদিন শিকি লওক। আৰু তাৰপিছত আপোনালোকক ধৰক দুটামান জিকে সুধিব পাৰিব। তো জিকে মোৰ মতে মানে মই যিমান দূৰ মানে জানো, তো আপোনালোকে অকণমান চাব জিকেৰ কথা। জিকে ধৰক আমাৰ অসমৰ মুখ্যমন্ত্ৰী মানে কোনকেইটা কি আছে, আৰু ধৰক মানে কিছুমান মানে শিক্ষামন্ত্ৰী আছে, তো পৰিবহণ মন্ত্ৰী আছে, তো এইবিলাক মানে শিক্ষামন্ত্ৰী, এইবিলাক মন্ত্ৰীৰ কিছুমান মানে আপোনালোকৰ নাম চাব। আপোনাৰ যাতে ঘৰলৈ যদি সোধে মানে অমুকটো স্বাস্থ্যমন্ত্ৰী কোন, তো আপোনালোকে ক'ব পাৰিব পটকৈ। তো এনেকুৱা জিকে কেইটামান চাব। আৰু তাৰপিছত আপোনালোকে আৰু দুটামান মানে আলফাৰ কথাও মানে সুধিব, মানে কিছুমানে সুধিছিল আমাৰ কামাণ্ডত। তো আলফাৰ দুটামান মানে চাব, মানে আলফাৰ ধৰক কেতিয়া মানে ওলাইছিল আলফা, আৰু এটা KLO বুলি এটা আলফাৰ মানে স্বাধীন হৈছে। তো সেইটো কিমান চনত স্বাধীন হৈছে, মানে কিমান চনত ওলাইছিল, তো সেইটো মানে সুধিব পাৰে। তো আপোনালোকে এইটো মানে ভালদৰে পঢ়ি চাব। ধৰক জিকে বেছি নুসুধে আপোনালোকৰ, ধৰক আপোনালোকৰ এখন যিখন ডিষ্ট্ৰিক্ট হয় আপোনাৰ, তো সেই ডিষ্ট্ৰিক্টখনত ধৰক মানে কিছুমান এনেকুৱা জাগা আছে, এনেকুৱা এলেকা আছে, বা কিছুমান এনে নাম আছে, বস্তুৰ নাম আছে যিটো মানে এটা ফেমাছ। তো সেই বস্তুকেইটা নাম সুধিব পাৰে। তো ইমান টান নহয়, মই যিবিলাক জিকে কৈছোঁ মানে কামাণ্ডত কিছুমানক এইকেইটা জিকে সুধিছে, তো সেইকাৰণে মই কৈছোঁ আপোনালোকক। আৰু কিছুমানক মানে ৰিজনিঙো সুধিছে বোলে, কিন্তু মোক একো ৰিজনিং সোধা নাছিল, মই অকল ঘৰৰ কোনে আছে সেইটো সুধিছে। আৰু মোৰ চেল্ফ ইণ্ট্ৰডাকশ্যন ভালকৈ মই দিছিলোঁ, আৰু এইখিনিয়ে মানে সুধিছে, বেছি মোক একো সোধা নাই। আৰু ক'ত পঢ়িছিলোঁ সেইটো মানে ক'বলৈ দিছে। আৰু আপোনালোকে এটা কথা, আপোনালোকে কোনখন স্কুলত পঢ়িছিল বা কি পাছ কৰিছে সেইটো ক'ব লাগিব। আৰু যোনখন স্কুলত পঢ়িছিল আপোনালোকৰ, তো সেইখন স্কুল কেতিয়া স্থাপন হৈছিল, তো সেইটো আপোনালোকক সুধিব পাৰে। আৰু বৰ্তমান প্ৰিন্সিপাল কোন সেইটো সুধিব আপোনালোকক, সেইটো সুধিব পাৰে। মানে আমাক কামাণ্ডত মানে কিছুমানক সুধিছিল। তো আপোনাৰ এইখিনি মানে জানি ল'ব, যিহেতু বেছি টান নহয়। আপোনালোকে পঢ়া স্কুলখনতো কেতিয়া স্থাপন হৈছিল, তো সেইটো জানিব আপোনালোকে। তো এইটো আপোনালোকে ভালদৰে মনত ৰাখি যাব। তো বেছি টান নহয়, যিহেতু 5 নম্বৰ ভাইবা হয়, আৰু বেছি ইমান টাইমো নলয়, আৰু 2 মিনিট বা 1 মিনিটকৈ টাইম ল'ব। যিহেতু মানে বহুত ল'ৰা আছে, তো সকলোৰে 4 দিনতে চেছ হ'ব। তো আপোনালোকে এইকেইদিন ভালদৰে প্ৰেক্টিছ কৰিব। আপোনালোকে চেল্ফ ইণ্ট্ৰডাকশ্যনটো কেনেকৈ দিব ভালদৰে সেইটো শিকি ল'ব। আৰু লগতে আপোনালোকে জিকে মই যিকেইটা কৈছোঁ, এইকেইটা জিকে আপোনালোকে মনত ৰাখি থ'ব, যাতে সুধিলে আপোনালোকে ঘপকৈ উত্তৰ দিব পাৰে। তো এনেদৰে যাব। আৰু মই কৈছোঁ একদম পূৰা চুলি দাড়ি ভালদৰে কাটি যাব, যাতে দেখাতে মানে আপোনাক পুলিচ এটা ফিল হয় তেওঁলোকৰ। তো সেনেকৈ যাব আপোনালোকে।
তো বন্ধু বান্ধৱীসকল মই যিখিনি জানো আপোনালোকক আজি বুজাবলৈ চেষ্টা কৰিলোঁ যিহেতু মই কাম এটা চাই কামতে দি আহিছোঁ আৰু তাত কেনেকুৱা কি কৰিছিল তো সকলোখিনি মই আপোনালোকক খুলি কৈছোঁ তো আপোনালোকে এইকেইদিন ভালদৰে প্ৰেক্টিছ কৰি থাকিব আৰু বেছি ভয় খাব নালাগে আৰু ভালদৰে ড্ৰেছ পোছাকবোৰ পৰিধান কৰি যাব তো আপোনালোকে নৰ্মেল পাছ কৰি আহিব আৰু বেছি টাফ নহয় এনেও যিহেতু 5 নম্বৰ ভাইভাহে অনলি তো ইমান টাফ নহয় তো আপোনালোকে এই দুদিন ভালদৰে থাকক আৰু 11 তাৰিখে যিহেতু ভাইভা ষ্টাৰ্ট হ'ব তো মোৰ ফালৰ পৰা বেষ্ট অফ লাক আপোনালোকে ভালদৰে দি আহক আৰু মোৰ 12 তাৰিখে আছে 12 তাৰিখ বঙাইগাঁৱত আছে 8টা বজাত আছে পুৱা আপোনালোকৰ যদি তাত আছে বঙাইগাঁৱত তো সকলোকে লগ পাই আছোঁ আৰু মোৰ যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে মই কোনো ধৰণৰ নটিফিকেশ্যন মিছ নকৰে আৰু এইটো ভিডিঅ' যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব তেন্তে আজিলৈ আহিছোঁ ভিডিঅ' চাবলৈ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম